আজি মই তোমালোকক কিছুমান পইচাৰ ফাণ্ডামেণ্টেল ৰুলছ শিকাম বুলি ভাবিছোঁ। লিভ বিল' ইয়ৰ মিনছ, এইটো অল ফাউণ্ডেশ্যন। মানে তুমি যিমান ইনকাম কৰা তাতকৈ না কমকৈ খৰচ কৰা। এইটো না পাৰ্চনেল ফাইনেন্সৰ না গল্ডেন ৰুল। যদি তুমি যিমান ইনকাম কৰা তোমাৰ খৰচ যদি তাতকৈ বাঢ়ি যায় থাকে, তেনেহ'লে তুমি সদায় ধাৰতে পোত যাই থাকিবা। কোনোদিন সম্পত্তি না অৰ্জন কৰিব নোৱাৰিবা। উদাহৰণস্বৰূপে তুমি এটা চাকৰি কৰা আৰু মাহত তুমি 50,000 টকা দৰমহা পোৱা। তুমি যদি 50,000 খৰচ কৰি দিয়া বা তোমাৰ যদি মান্থলি খৰচ 1 লাখৰ ওপৰত গুচি যায়, তেনেহ'লে কেনে হ'ব? তুমি সদায় না ধাৰতে থাকিবা। না তোমাৰ মাটি বাৰী হ'ব, না তোমাৰ চাৰিওফালে ঘৰ হ'ব, না তোমাৰ তাত গাড়ী থাকিব। ল'ব পাৰিবা EMI দি, কিন্তু তুমি সদায় ভিক্ষাৰীৰ নিচিনাকৈ ধাৰতে পোত যাই থাকিবা। সেইকাৰণে তোমাক কি লাগে আৰু তোমাৰ কি প্ৰয়োজন, সেই দুটাৰ মাজত ভাগ কৰিব পৰা শক্তিটো তোমাৰ থাকিব লাগিব। তাৰ বাবে তুমি নিজৰ লগত না অনেষ্ট হ'ব লাগিব। তুমি নিজকে না সঁচা কথা ক'ব লাগিব। বৰ্তমান সময়ত তোমাক যি খাবৰ কাৰণে বা তুমি বাচি থকাৰ কাৰণে যি জৰুৰী, তুমি সেইখিনিৰ ওপৰতে তুমি খৰচ কৰিব লাগিব, যেতিয়ালৈকে তোমাৰ তাত না অজস্ৰ টকা সম্পত্তি এইবিলাক আহি নাযায়। তোমাৰ যি ইচ্ছা সেইখন গাড়ীত যেতিয়ালৈকে তুমি ল'ব নোৱাৰা, তেতিয়ালৈকে তোমাৰ মুখ্য উদ্দেশ্য কেৱল মই কেনেদৰে খাই থাকিব পাৰোঁ, মোক আহাৰ লাগে, মোক কাপোৰ লাগে আৰু ডাক্তৰৰ তাত যাব লাগে কেতিয়াবা বা ঔষধ লাগে। তাৰ বাহিৰে অযথা পইচা খৰচ কৰাত এইখিনি সময় নহয়। হয়, প্ৰাইভেট জেট মোকো লাগে, মোকো য়ট লাগে, মোৰো ঘৰটো সুন্দৰ হ'ব লাগে। ময়ো না দোকানত যাই পেলাই যি ইচ্ছা তাকে কিনিবৰ ইচ্ছা মোৰো যায়। হয়, কিন্তু তাৰ কাৰণে তুমি যদি দৰমহা পোৱাৰ লগে লগে পইচাখিনি যাই পেলাই দোকানত দি থৈ আহা, সেইটোতো উচিত নহয় না। তাৰ কাৰণে সেইটো লাগিব আমাক, সেইটো লাগিব, কিন্তু সেইটো কি কৰিব লাগিব? তাৰ কাৰণে আমি পইচা না সাচিব লাগিব। মাহত আমি 50,000 টকা দৰমহা পাব, তাৰ না প্ৰত্যেক মাহতে 5,000 টকা আমাৰ ইচ্ছাবিলাক কেনেকৈ পূৰণ কৰিম তাৰ কাৰণে থৈ দিব লাগিব। 5,000 টকা লোৱা, টেমাটাৰ ভিতৰত থৈ দিয়া, আৰু যেতিয়া 50,000 হ'ব বা 1 লাখ হ'ব, 2 লাখ হ'ব, সেই পইচাটো উলিয়াই আনা। সেইটো পইচা তোমাৰ চিন্তা কৰাৰ দৰকাৰ নাই। তোমাৰ যি ইচ্ছা তুমি সেইটো দি কিনি লোৱা, কাৰণ সেই পইচাটো তুমি মান্থলি সাঁচি ৰাখিছা তোমাৰ ইচ্ছাবিলাক পূৰণ কৰাৰ কাৰণে। সেইটো পইচা দি তোমাৰ যি ইচ্ছা তুমি সেইটো কৰা, কিন্তু সেইটো তুমি আজি দৰমহা পোৱাৰ লগে লগে 50,000 পইচা 40,000 টকা যাই পেলাই তুমি কিনি লৈ আহিলা, সেইটো নহয়। তুমি 50,000 দৰমহা পাইছা, 5,000 তুমি সাঁচি থৈ দিয়া, যেতিয়া সেই 5,000 কৰি 50,000 হ'ব, সেই 50,000 তুমি লৈ যোৱা আৰু তোমাৰ যি ইচ্ছা তুমি সেইটো খৰচ কৰি দিয়া। তাত তুমি ভাবিবৰ দৰকাৰ নাই, কাৰণ আমাক লাগিব। 60 বছৰ বয়সত যদি তোমাৰ তাত কৰোৰ টকা আহি যায়, তুমি কি কৰিবা? তোমাৰ জোৰছে নাথাকিব, কৰিবা কি পইচা দি 60 বছৰ বয়সত? সেইকাৰণে ইচ্ছাবিলাক না ইতেই পূৰণ কৰিব লাগিব। কিন্তু ইচ্ছাবিলাক কেনেকৈ পূৰণ কৰিব লাগিব? অলপ মানে মাথা খাটাব লাগিব। পইচাখিনি পোৱাৰ লগে লগে তুমি এখানি উৰাই দিওঁ, কি হ'ব? ভিক্ষাৰী হৈ যাবা তুমি। সেইকাৰণে তুমি কি কৰিব লাগিব? সাঁচিব লাগিব। এটা পৰিমাণে তুমি সদায় সাঁচি ৰাখিব লাগিব, যাতে সেইকাৰণে দি মোৰ যিগিলান ইচ্ছা আছে না, মোৰ লেম্বৰগিনি কিনিব লাগিব বা কিবা কিনিব লাগিব, সেইগিলাৰ কাৰণে তোমাৰ বহুত টকা ল'ব, কিন্তু তুমি সাঁচিব লাগিব বা তুমি পইচাখিনি ইনভেষ্ট কৰিব লাগিব। বেপাৰত লগাই দিয়া, কিবাত লগাই দিয়া, সেইটো যেতিয়া তোমাৰ লাভ হ'ব সেইটো তুমি কিনি লোৱা, কাৰণ সেইটো পইচা তুমি তোমাৰ ইচ্ছা পূৰণ কৰাৰ কাৰণে লগাইছ। সেই পইচা তুমি বাকী বাদ দিয়া, সেইকাৰণে পইচা তোমাৰ যেখানে ইচ্ছা আছে সেইখিনি কিনা। তাৰ কাৰণে তুমি নিৰ্ধাৰিত কৰিব লাগিব যে তোমাৰ না প্ৰয়োজন কি বৰ্তমান সময়ত। বৰ্তমান সময়ত তুমি না পইচাখিনি বাকী খৰচ কৰি দিব নোৱাৰা, কাৰণ তোমাৰ ভৱিষ্যতৰ কথা আছে। মই তোমাক যেনেকৈ কৈছোঁ, অলপ পইচা সাঁচি ৰাখিব লাগিব। সেই সাঁচি ৰখা পইচাটো তোমাৰ ইচ্ছাগিলা পূৰণ কৰিব লাগিব। দৰমহা পোৱা টকাখিনি তুমি যদি উৰাই দিওঁ, সেনেকৈ নহয়। এনে মানুহ বহুত আছে যি না দৰমহা বাঢ়াৰ লগে লগে সিহঁতৰ যি লাইফষ্টাইল নে জীয়াই থকা যি ধৰণ থাকে না, সেইগিলা বদলি যায়। 10,000 টকাৰ দৰমহা পায়, ইয়াত তুমি কি চাবা? কাপোৰে চাবা না কি চাবা? এনেকৈ লাগে যেতিয়া আপোনাৰ 10 লাখ মাহত দৰমহা পায়। যদি সেনাই হ'ব বন্ধু, সদায় ভিক্ষাৰী হৈ যাবা তুমি। খেলা মানুহ চাবা তুমি, সদায় ধাৰতে পোত যাই থাকে। এই বন্ধনত লোন লৈ, এই ক'ৰবাত লোন লৈ, সদায় সিহঁতৰ উজ্জীৱনত লোন লৈ, বেংকত লোন লৈ, EMI দি সিহঁতৰ তত নোহোৱা হৈ যায়। তোমাৰ যদি সেনা ইচ্ছা আছে, কৰা তুমিও, নকওঁ মই আকৌ। পইচাখিনি পোৱাৰ লগে লগে আমাৰ মনত না এটা পকাই কামাত দে, যে মোক না সেইটো বস্তু লাগে, সেইটো বস্তু লাগে, পইচাখিনি না মই খৰচ কৰি দিওঁ। সেইটো কৰিব পাৰিবা, কিন্তু EMI দি থাকোঁতে তোমাৰ জীৱনে ধ্বংস হৈ যাব। কোনোদিন সুখত থাকিব নাপাবা। কামখিনি কৰাৰ আগতে ভগৱানে যে অলপ মাথাটো দিছে, সেইটো অলপমান ব্যৱহাৰ কৰিবা। ব্যৱহাৰ কৰি পেলাই কামগিলা কৰিবা।